হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম অষ্টমমান শ্ৰেণীৰ শিশুলীলা পাঠ 15ৰ প্ৰশ্ন উত্তৰ সকলোখিনি। আৰম্ভ কৰোঁ। শিশুলীলা ঘোষাটি কোনে ৰচনা কৰিছিল? ইয়াৰে উত্তৰ হ'ব শিশুলীলা ঘোষাটি শ্ৰী শ্ৰী শংকৰদেৱে ৰচনা কৰিছিল। নম্বৰ, শিশুলীলাত কাৰ কথা কোৱা হৈছে? ইয়াৰে উত্তৰ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। গ, শিশু কৃষ্ণই কাৰ কাৰ লগত খেলিছিল? উত্তৰ, শিশু কৃষ্ণই লক্ষ্মণৰ লগত আৰু তেওঁৰ জ্যেষ্ঠ ভায়েক বলভদ্ৰৰ লগত খেলিছিল। খ নম্বৰ, খেলি থকা সময়ত কৃষ্ণই কি খাইছিল? ইয়াৰ উত্তৰ হ'ব খেলি থকা সময়ত কৃষ্ণই মাটি খাইছিল। নম্বৰ, গোপী বালকসকলে যশোদাক কি গোচৰ দিছিল? ইয়াৰে উত্তৰ হৈছে গোপী বালকসকলে যশোদাক কৃষ্ণই মাটি খোৱা বুলি গোচৰ দিছিল। প্ৰথম নম্বৰ, গোপী বালকসকলৰ কথা শুনি যশোদাই কি কৰিলে? উত্তৰ, গোপী বালকসকলৰ কথা শুনি যশোদাই কৃষ্ণই মাটি খোৱা বুলি কৃষ্ণৰ মুখখন মেলি চালে আৰু কৃষ্ণৰ মুখত সমগ্ৰ জগত দেখা পালে। দ্বিতীয় নম্বৰ, বলাই বুলি কাক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক কি? ইয়াৰে উত্তৰ হৈছে বলাই বুলি বলভদ্ৰক কোৱা হৈছে আৰু তেওঁ কৃষ্ণৰ জ্যেষ্ঠ ভায়েক। ছাত্ৰ-ছাত্ৰীসকল, আজিলৈকে ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি থৈ দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।